নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু লাৰ্ণ উইথ কৃতি। মই মোৰ আগৰ ভিডিঅ'ত আসাম জিঅ'গ্ৰাফিৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলোঁ, যিবিলাক পৰীক্ষাত আহি থকা দেখা যায়। তেনেধৰণে মই আজি অসমীয়া সাহিত্য আৰু সাহিত্যিকৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আপোনালোকক এনেধৰণৰ ভিডিঅ'জটো দি থাকিম। বলক আজি প্ৰথম প্ৰশ্নৰ পৰা আমি আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথমটো প্ৰশ্ন দিয়া আছে, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? ইয়াৰ চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন নম্বৰ ডি। ছেকেণ্ড, প্ৰথম অসমীয়া চুটি গল্পৰ জনক কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, লক্ষ্মীনাথ বেজবৰুৱা। 3 নম্বৰ প্ৰশ্ন, প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, হেমচন্দ্ৰ গোস্বামী। এতিয়া আহোঁ চতুৰ্থ প্ৰশ্নলৈ। প্ৰথম মহিলা সভাপতি অসম সাহিত্য সভাৰ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাৰিটাৰ ভিতৰত অপশ্যন নম্বৰ চি, নলিনী বালা দেৱী। পঞ্চম প্ৰশ্ন, প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাৰিটাৰ ভিতৰত অপশ্যন নম্বৰ বি, লক্ষ্মীনাথ গোহাঁই বৰুৱা। আহোঁ 6 নম্বৰ প্ৰশ্নলৈ। প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰোঁতা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাৰিটাৰ ভিতৰত অপশ্যন নম্বৰ বি, যতীন্দ্ৰনাথ দুৱৰা। সপ্তম প্ৰশ্ন, প্ৰথম অসমীয়া প্ৰকাশিত অভিধান কোনখন? ইয়াৰে উত্তৰ হ'ব অপশ্যন নম্বৰ বি, অসমীয়া আৰু ইংৰাজী অভিধান। 9 নম্বৰ প্ৰশ্ন, জ্ঞানপীঠ বঁটা বিজয় প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মৃত্যুঞ্জয়। 10 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, বীণা বৰাগী। 11 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চাৰিটাৰ ভিতৰত অপশ্যন নম্বৰ বি, লক্ষ্মীনাথ বেজবৰুৱা। 12 নম্বৰ প্ৰশ্ন, কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মই প্ৰেমত পৰিলোঁ। নেক্সট, প্ৰথম শিশু উপন্যাসখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, পাতালপুৰি। 14 নম্বৰ প্ৰশ্নত দিয়া আছে, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মোৰ জীৱন সোঁৱৰণ। নেক্সট, জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাস কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মিৰি জীয়ৰী। নেক্সট, প্ৰথম অসমীয়া বাৰ্তালোচনী কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, অৰুণোদয়। এতিয়া চাওঁ নেক্সট প্ৰশ্নটো, অৰুণোদয়ৰ সম্পাদক প্ৰথম কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাৰিটাৰ ভিতৰত অপশ্যন নম্বৰ ডি, ডক্টৰ নাথান ব্ৰাউন। নেক্সট প্ৰশ্ন, প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ৰামনবী। নেক্সট, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাৰিটাৰ ভিতৰত অপশ্যন নম্বৰ বি, ল'ৰা বন্ধু। আপোনালোকে ভালদৰে চাব, এইবিলাক MCQ টাইপৰ প্ৰশ্নবিলাক কম্পিটিটিভ এক্সামত আহি থকা দেখা যায়। এতিয়া আহোঁ নেক্সট প্ৰশ্নলৈ। ইয়াত আছে, ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আনন্দৰাম আগৰৱালা। নেক্সট, অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণ পুৰুষ কোন? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, শংকৰদেৱ। নামঘোষা ৰচক কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মাধৱদেৱ। নেক্সট, মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ৰাম সৰস্বতী। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, সকলোৱে চাই ল'বা দেই এইটো। নেক্সট, মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ৰজনীকান্ত। নেক্সট, অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, শৰৎ চন্দ্ৰ গোস্বামী। তাৰপিছত আছে, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত আৰু ক'ত হৈছিল?
ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 1917 শিৱসাগৰত। তাৰপিছত আছে নেক্সট প্ৰশ্ন, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টাৰ ভিতৰত অপশ্যন নম্বৰ চি চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট, অৰুণোদয় কাকতখন প্ৰথম সম্পাদক কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি নাথান ব্ৰাউন। কথাগীতৰ ৰচক কোন? আপুনি চাই লওক 4টা অপশ্যন আছে, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ভট্টদেৱ। নেক্সট, প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ভানুমতী। 35 নম্বৰ প্ৰশ্ন দিয়া আছে, অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি মাধৱ কন্দলী। হস্তবিদ্যাৰ্ণৱ গ্ৰন্থৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি সুকুমাৰ বৰকাইত। শংকৰদেৱৰ প্ৰথম কাব্যগ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হৰিশ্চন্দ্ৰ উপন্যাস। নেক্সট প্ৰশ্নত আছে 38 নম্বৰত, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ দৈনিক বাতৰি। তাৰপিছৰ প্ৰশ্নত আছে, কোনে প্ৰথম শংকৰদেৱ বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি কীৰ্তিনাথ হাজৰিকা। কোনখন গ্ৰন্থকাৰক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বোলা হয়? অপশ্যন নম্বৰ বি ৰজনীকান্ত বৰদলৈ। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? ইয়াৰে 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ঘৰ জেউতী। ঘৰ জেউতী হৈছে শুদ্ধ উত্তৰ। নেক্সট, বীণা বৰুৱা কোন ব্যক্তিৰ ছদ্মনাম? ইয়াৰে উত্তৰটো হৈছে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা। নেক্সট, শিলভদ্ৰ কোন ব্যক্তিৰ ছদ্মনাম? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ৰেৱতী মোহন দত্ত চৌধুৰী। নেক্সট, পিতা পুত্ৰ নামৰ গ্ৰন্থৰ গ্ৰন্থকাৰ কোন বা ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হোমেন বৰগোহাঁই। নেক্সট, অন্তৰীপৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপিছৰ প্ৰশ্নত আছে, কোনে ভূপেন হাজৰিকাক ক্ষুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি অতুল চন্দ্ৰ হাজৰিকা। তাৰপিছত আছে 2014 চনত কোনে শংকৰদেৱ বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কনকসেন ডেকা। নেক্সট, কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ভৱেন্দ্ৰনাথ শইকীয়া। মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, এত আছে মামৰে ধৰা তৰোৱাল, বিত আছে হস্তীৰ কন্যা, চিত আছে মাকাম, ডি আছে মেৰেং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ। নেক্সট, কলিকতা বিশ্ববিদ্যালয়ত কেতিয়া অসমীয়া বিভাগ স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1938। আজিৰ আমাৰ অন্তিম প্ৰশ্নত আছে, চাইনা টাউন ডেইজ কোনখন অসমীয়া উপন্যাসৰ অনুবাদ? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমাক কমেণ্টেৰে জনাবচোন। ধন্যবাদ।